Hi everyone, welcome to our channel. আশা কৰো সকলো ভালেই আছে। আজি টাইটেলটো দেখি নিশ্চয় গম পাইছে কি ৰান্ধিলো। হয়, আজি ৰান্ধিলো কঁঠাল গুটি আৰু ৰঙলাও আগ দি মচুৰ দাইল। কঁঠাল গুটি খাই আমি সকলোৱে বৰ ভাল পাওঁ নহয়নে? আৰু লগত যদি ৰঙলাও আগ দিয়া হয়, দাইলখন খাবলৈ আৰু ভাল লাগে। এই যে অকমানি ৰঙলাও কিটা দেখিছে, এই কিটা বৰ্তমান আমাৰ বাৰীত লাগি আছে। আৰু ইয়াৰ ওচৰতে নতুনকৈ হোৱা ৰঙলাও জোপাৰ পৰা মই আগ ললো ৰান্ধিবৰ বাবে। প্ৰথমে মই কঁঠাল গুটি কেইটামান অকমান পানী দি আৰু অলপ নিমখ দি এটা হুইসেল অহাকে বইল কৰি ললো। এতিয়া কেৰাহী গৰম হোৱাত তাত দিছো 2 টেবুল চামুচ মান মিঠাতেল আৰু তেল গৰম হৈ অহাত দিলো 2টা শুকান জলকীয়া আৰু এখিলা তেজপাত। দিছো এটা কাটি ৰখা পিয়াজ, পিয়াজখিনি অকমান ৰঙচুৱা হোৱালৈকে ভাজিলো আৰু পিয়াজ অলপ ৰঙচুৱা হোৱাত দিলো ৰঙলাও আগখিনি। আৰু এটা আলু দিছো টুকুৰা টুকুৰকে কাটি। আটাইখিনি এবাৰ মিলাই দিছো। ফ্লেমটো মই মিডিয়ামত ৰাখিছো। আৰু এতিয়া দিছো ইয়াতে আগতীয়াকৈ তিয়াই ৰখা 3 টেবুল চামুচ মান মচুৰ দাইল। দাইল তিয়াই ৰখাৰ বাবে অলপ ফুলি গৈছে আৰু আটাইখিনি এবাৰ মিলাই দিলো। দুই মিনিট মান লো ফ্লেমত এনেদৰে ভজাৰ পিছত দিছো 2টা কেঁচা জলকীয়া আৰু 1 চামুচ আদা নহৰুৰ পেষ্ট। পুনৰ এবাৰ মিলালো। দাইলখিনি তিয়াই ৰখাৰ বাবে এনেদৰে ভাজুতেই অকমান সিজাৰ নিচিনা হৈছে আৰু এতিয়া দিলো বইল কৰি ৰখা কঁঠাল গুটিখিনি। কঁঠাল গুটিখিনিও এবাৰ মিলাই দিছো। আৰু এতিয়া দিছো ইয়াত সোৱাদ অনুসৰি নিমখ, আধা চামুচ হালধিৰ গুড়ি, আধা চামুচ ধনিয়াৰ গুড়ি, আধা চামুচ জিৰাৰ গুড়ি আৰু আধা চামুচতকৈ অকমান কম কাশ্মীৰী ৰেড চিলি পাউডাৰ। এটো জ্বলা নহয়, মাত্ৰ কালাৰৰ বাবে অলপমান দিছো। মছলাখিনিও এবাৰ মিলাই দিছো। ফ্লেমটো এতিয়া মই লোত ৰাখিছো, যিহেতু মছলা দিয়াৰ সময়ত ফ্লেম বেছি হলে মছলা জ্বলি যায়। সেয়ে কমাই ৰাখিছো। এবাৰ মিলাই দি 3 বা 4 মিনিট মান সময় ঢাকন লগাই ৰাখিলো। ঢাকন খুলি পুনৰ এবাৰ লৰাই ইয়াত এতিয়া দিছো অকমান গৰম পানী। মই পানী অলপ কমাই দিছো, যিহেতু বেছি মই জুলীয়া নকৰো। যদি অলপ জুল বিচাৰে পানী অলপ বেছিকৈ দিব। আটাইখিনি মিলাই দি ঢাকন লগাই 10 মিনিট মান সময় উতলিবৰ বাবে ৰাখিলো। আৰু এতিয়া ঢাকন আঁতৰাই ইয়াত মই দিম এফাল কাজি নেমুৰ ৰস। যিহেতু গৰমৰ দিন অকমান টেঙা হলে খাবলৈ ভালেই লাগে। টেঙা নিদিয়াকেও এই আঞ্জাখন খাব পাৰি, কিন্তু গৰম দিনত টেঙা অকণ হলে খাই ভাল লাগে। এই নেমুৰ ৰস দি এবাৰ লৰাই দিলো আৰু 2 মিনিট মান এনেদৰে উতলাই মই গেছ অফ কৰিলো আৰু মোৰ কঁঠাল গুটি আৰু ৰঙলাও আগ দিয়া আঞ্জাখন ৰেডি হ'ল। ফ্ৰেণ্ডছ, আশা কৰো আজিৰ এই সিম্পল ৰেচিপিটো আপোনালোকৰ ভাল লাগিল। যদি ভাল পাইছে এটা লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব ৰেচিপিটো। লগতে যিসকলে নতুনকৈ আমাৰ চেনেলটো চাইছে তেওঁলোকক চেনেলটো সাবস্ক্ৰাইব কৰাৰ অনুৰোধ থাকিল। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। পুনৰ লগ পাম আন এটি ৰেচিপিৰ লগত।
আজিলৈ আহিছোঁ, নমস্কাৰ।